Dear students, বিশেষকৈ যিবোৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী প্ৰতিজন ষ্টুডেণ্টৰ ৰিডিং স্কিলত অলপ প্ৰব্লেম আছে আৰু প্ৰব্লেমটো আজি এই ভিডিঅ' চালে সকলো দূৰ হৈ যাব। আমি স্পেলিং টেষ্টৰ কিছু ৰুল লৈ আনিছোঁ। চাবা কেতিয়াবা তোমাৰ এল যিটো লেটাৰ আছে কেতিয়াবা সাইলেন্ট থাকে আৰু সাইলেন্ট কেতিয়া থাকে এলটো যদি চাবা এ আৰু ইউ এই দুটা ভাৱেলৰ পিছত যদি এল লেটাৰটো আহিছে তেন্তে এলটো হলে সাইলেন্ট থাকিব। কোন দুটা লেটাৰ এ আৰু ইউ এই দুটা লেটাৰৰ পিছত যদি এল লেটাৰটো থাকে তেতিয়া সদায় আমাৰ সাইলেন্ট থাকিব এলটো। এক্সাম্পল চাব যাও আমি ইয়াত দেখি পাইছো টি এ এল কে এর পিছত আমাৰ এল আছে ইয়াত এলটো প্ৰনাউন্সিয়েশন হোৱা নাই টল্ক বুলি পঢ়া নাই আমি ইয়াত পঢ়িছো টক বুলি পঢ়িছো। এনেকুৱা বহুত শব্দ আছে যেনে এইচ এ এল এফ এও আমি হালফ বুলি পঢ়া নাই কাৰণ এর পিছত আছে এল সেইকাৰণে এলটো প্ৰনাউন্সিয়েশন হোৱা নাই ডাইৰেক্টলি কি হৈছে হাফ। এই চাব যাও শুট এস এইচ ও ইউ এল ডি ইয়াত যদি লক্ষ্য কৰোঁ ইউৰ পিছত কি আছে এল তো এলটো ইয়াত প্ৰনাউন্সিয়েশন হোৱা নাই এইটো হৈছে শুট ইয়াত এলটোৰ কোনো সম্পৰ্ক নাই আমি ইয়াত এলটো প্ৰনাউন্সিয়েশন কৰা নাই। এনেকুৱা আৰু বহুত শব্দ আছে যেনে কুট কুট ইউৰ পিছত এল আছে কাৰণ এলটো প্ৰনাউন্সিয়েশন হোৱা নাই এইটো এটা ৰুল আছে। ইয়াৰ পিছত আৰু বহু কেইটা ৰুল আছে চাই লৈছো গোটেইখিনি ৰুলবোৰ। ওকে ডিয়াৰ ষ্টুডেন্টস তাৰ পিছত চাও কিছুমান জায়গাত পি টু সাইলেন্ট থাকে আৰু পি টু ক'ত সাইলেন্ট থাকে চাবা পিৰ পিছত যদি এস বা এন থাকে তেন্তে পি টু সদায় সাইলেন্ট হৈ থাকে উচ্চাৰণ কৰা নহয়। আমি যদি এক্সাম্পল চাব যাও ফৰ এক্সাম্পল এই শব্দটো লিখিছো আমি নিউমোনিয়া ইয়াত পিৰ পিছত এন আছে সেইকাৰণে পি টু ইয়াত প্ৰনাউন্সিয়েশন হোৱা নাই সেইকাৰণে এইটো হৈ গ'ল পি টু ইয়াত আমি উচ্চাৰণ কৰা নাই নিউমোনিয়া হৈ গ'ল। নেক্সট চাইছো পিৰ পিছত ইয়াত কি আছে এস সেইকাৰণে পি টু প্ৰনাউন্সিয়েশন নহ'ব এয়া হৈ গ'ল আমাৰ সাইকোলজি। তো আশা কৰোঁ এতিয়াৰ পৰা অলপ তোমালোকৰ যি ৰিডিং স্কিল অলপ ডেভেলপ হ'ব। তাত আৰু ৰুল চাওঁ। ওকে ডিয়াৰ ষ্টুডেণ্ট তাৰপিছত বেলেগ এটা ৰুল চাইছোঁ কিছুমান শব্দৰ শেষত আমি চাওঁ টি ইউ আৰ ই থাকে এনেকুৱা ৱৰ্ড বহুত দেখি পাবা টি ইউ আৰ ই ইয়াৰ যদি শেষত থাকে বা মাজত থাকিলেও তাৰ উচ্চাৰণ সদায় ছাৰ বুলি কৰিবা ছাৰ। এনেকুৱা বহুত শব্দ আছে এয়া হ'ল নেচাৰ যে চাব পাৰোঁ আমি আমাৰ ফিউচাৰ শেষত কি আছে টি ইউ আৰ ই ছাৰ ফিউচাৰ। আৰু বহুত শব্দ আছে যেনে কালচাৰ কালচাৰ শেষত টি ইউ আৰ ই আছে সেইকাৰণে এয়া হ'ল ছাৰ এইটো হ'ল কালচাৰ। তো এনেকুৱা ৱৰ্ড এটাত সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰিবা যাৰ শেষত টি ইউ আৰ ই আছে ছাৰ প্ৰনাউন্সিয়েশন হৈছে এনেকুৱা এটা ৱৰ্ড সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰিবা। নেক্সট চাই লৈছোঁ কিছুমান শব্দৰ শেষত টি আই অ' এন এই লেটাৰ চাইডে থাকে টি আই অ' এন এই লেটাৰ চাইডে যদি শেষত থাকে তাৰ প্ৰনাউন্সিয়েশন সদায় শন বুলি কৰিবা। কি বুলি কৰিম আমি শন আমি ইয়াৰ প্ৰনাউন্সিয়েশনটো শন বুলি কৰিম। যেনেকৈ আমি এক্সাম্পল যদি ল'ব যাওঁ ফৰ এক্সাম্পল নেশ্যন এয়া কি হৈ যাব আমাৰ নেশ্যন শেষত টি আই অ' এন আছে সেইকাৰণে হৈ গ'ল নেশ্যন। এনেকুৱা শব্দ আৰু বহুত আছে আমি ক'ব পাৰোঁ মেনশ্যন মেনশ্যন হ'ব পাৰে